হেল্ল' গাইজ, গুড মৰ্ণিং। বৰ্তমান মই আছোঁ জি এম চি এইচৰ হেৰিত আছোঁ, কেণ্টিনত আছোঁ। তো এটা কথাৰ কাৰণে হেৰি কৰিলোঁ, ভিডিঅ'টো বনালোঁ যে বহুতো ইছ্যু থাকে যে জি এম চি এইচত গ'লে মানে কি আৰু চিনাকি মানুহ লাগে, ধৰক একো ডিপাৰ্টমেণ্ট সেনেকুৱাকৈ চিনি নাপায়, আৰু ডিপাৰ্টমেণ্টবিলাক কেতিয়া কোন বাৰত বহে আৰু ডক্টৰ কোন, তো সেইবিলাক বহুতৰে ইছ্যু থাকে। তো তাৰ ওপৰত যদি জি এম চি এইচত মানে কি ক'ত কি কেনেকৈ হয় এইবিলাক জানিব লাগে। তো এইটো ভিডিঅ'ত মোক কমেণ্ট কৰি জনাব বনাব লাগেনে নাই। আৰু চাওক, এইটো গোটেই জি এম চি এইচৰ মানে কি বস্তুবিলাক ক'ত কেনেকৈ কি বাৰত কেনেকৈ বহে এইবিলাক গোটেইখিনি জানিবলৈ মানে কি ভিডিঅ'টো ইমান পটককৈ ছুটি কৰি নহ'লেতো সেইকাৰণে কৈছোঁ যে পাৰ্ট ছিষ্টেমত বনাম। যদি লাগে আৰু এইটো ভিডিঅ'ত কমেণ্ট কৰিব, চাওঁ কিমান কমেণ্ট আহে। আৰু দুখীয়া মানুহখিনিৰ কাৰণে বিশেষকৈ ইয়াতে কিছুমান মানে কি সুবিধা আছে, তো সেইবিলাকো জনাম। আৰু মোৰ বিশেষকৈ ভিডিঅ'টো মানে কি ভিডিঅ' যে বনামছোঁ বেলেগ হেৰি নাই, আৰু মানে কি মানুহবিলাকৰ যিখিনি সুবিধা হয় তো সেইকাৰণে বনাম। যদি বনাব লাগে আৰু কমেণ্ট কৰিব। আৰু ক'ভিড পিৰিয়ডৰ পৰা মানে কি জি এম চি এইচত কিছুমান নতুন নিয়ম কৰি দিছে, তো সেইবিলাকো জনাম। আৰু ক'ভিড টেষ্ট নকৰাকৈ পেচেণ্ট চাই নে নাচায় ডক্টৰে, গোটেইখিনি জনাম। তো এতিয়া বাই বাই।